हेलो एवरीवन আজি এটা সয়াবিনৰ ড্ৰাই ফ্ৰাই ৰেচিপি এটা লৈ আহিছো মই সয়াবিনখিনি 2-3 বাৰ ভালকৈ ধুই পুৰা চেপি পানীটো আতৰাই লৈছো ইয়াত মই লৈছো নিমখ জলকীয়াৰ গুৰি অলপ আদা নহৰু পেষ্ট অলপ আৰু অলপমান কালাৰ ৰেড কালাৰ লৈছো ইয়াত মই এটা ধুইখনে চেপি লোৱা সয়াবিনখিনি তাত মই দি দিছো দি মই হেখিনি হাতেৰে ভালকৈ মিক্স কৰি লৈ মই ইয়া সাকি ধুনিয়া কালাৰ উঠিছে হয়নে ইয়াত মই ইয়া বেসন পানীত গুলি ৰাখিছো এইখিনি মই তাত মিশ্ৰণখিনি দি দিম দিখিনি মই ভালকৈ হাতেৰে খানি লৈ ভালকৈ খানিব দেই ভালকৈ ধুনিয়াকৈ খানিছো দেখিছে নহয় আপোনালোকে দৈ ইউজ কৰিব পাৰে ইয়াত মই ৰিফাইনত তেলত এইখিনি ধুনিয়াকৈ ফ্ৰাই কৰি লম এয়া সাকি ধুনিয়া হৈছে ভিডিওটো ভাল লাগে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব নেক্সট আৰু এটা ভিডিও লৈ আপোনালোকৰ মাজলৈ আহি আছো কি ধুনিয়া হৈছে দেখিছেনে বাই বাই